हेलो एवरीवन मैं प्रणीता आज आन एटा भिडिओ लई आपनालोকক स्वागत करिसु। मैं फौजी वाइफ है आरु मोर फौजी क्वार्टारर जिटु वार्डर है मैं एतिया আজি ভাল डेकोर करिम आरो भालके कापड़बिलाक सजाई राखिम। मोर जेतिया क्वार्टारটো चेंज হৈছিল तेतिया मैं कापड़बिलाक आनिछु आरो याते एनेके जमा करि राखिसिलु बाट एतिया मैं कापड़ बिचारि खुजी नापाও आरो সেই কাৰণে ঠাণ্ডা আহিছে ঠাণ্ডা কাৰণে মই কাপড়বিলাক সব সজাই কিনে ৰাখিম আৰু যিবিলাক কাপড় মোৰ এতিয়া ইউজৰ হয় সেইবিলাক ওপৰত ৰাখিম আৰু যিবিলাক মই শাড়ী কাপড় মেখেলা চাদৰ যিবিলাক আছে সেইবিলাক মই তলত ৰাখিম কাৰণ সেইবিলাক কাপড় বেছি ইউজ নহয়। মই আগৰ ভিডিঅ'টোত দেখুৱাইছো মোৰ পোৱালিৰ কাপড়বোৰ মই কেনেকৈ আলমিৰাত সজাই ৰাখিছিলো আপোনালোকে গৈ নিশ্চয় চাব। আৰু আজিৰ ভিডিঅ'টোত মই দেখাই আছো যে মোৰ কাপোৰবোৰ মোৰ অৰ্ডাৰত মই কেনেকৈ ৰাখো। আমি সবৰে কাপোৰ বেলেগ বেলেগ অৰ্ডাৰ হয় এইবিলাক সব মোৰ কাপোৰে হয় আৰু আগৰ যেটো অৰ্ডাৰ আছিল হেতু মোৰ লৰা আছিল আৰু মোৰ হাজবেণ্ডৰ বেলেগ এটা ৰুম আছে হেতু ৰুমত হাজবেণ্ডৰ অৰ্ডাৰ আছে আৰু তাত হেতু ৰুমত হাজবেণ্ডৰ বস্তুখিনি আছে আৰু এটো ৰুম যে আছে এটো ৰুমত মোৰ বস্তুখিনি যিমান কাপোৰ কিনি আৰু যিমান মেকআপৰ বস্তু আছে সব ইয়াতে আছে মোৰ। আৰু মই আজি মোৰ অৰ্ডাৰটো মানে সিজিল কৰি ৰাখিম বুলি ভাবিছো কাৰণ মই যেতিয়া মানে কতবা যাও বুলি ভাবো আৰু কাপোৰ খুজি নাপাও যেটো কাপোৰ যত যেতিয়া পিন্ধিম বুলি ভাবো হেতু খুজি নাপাও খুজি পাওতে মানে বহুত টাইম লাগি যায় কাৰণ কাপোৰ বহুত বেছি হৈ গৈছে মোৰ ইয়াতে সেইকাৰণে মই মানে কি কৰিম আৰু উপায় নাই কি কৰিম আৰু কাপোৰ লাগেও আৰু কাপোৰ মোৰ ইয়াতে যিমান দেখা পাইছে ঘৰতো মোৰ হিমানে আকৌ তাতেও আছে আৰু মানে মই কি কৰো কাপোৰ কেতিয়াবা ঘৰত যেতিয়া যাও যিবিলাক ইউজ হৈ যায় তাত ঘৰত থৈ আহো মানে এনেকে আৰু কি হৈ যায় ঠাণ্ডাৰ সময়ত কাপোৰ অলপ বেছি এনেও হৈ যায় তো এতিয়া ঠাণ্ডা কাৰণে মোৰ গোটেইখিনি কাপোৰবোৰ ওলাইছে বাহিৰত আৰু যিবিলাক মোৰ শাড়ী আছে শাড়ী যিবিলাক মই কম পিন্ধো যেনেকৈ কতবা ফাংশন হলে পাৰ্টি হলে বা ওয়েলভাৰ হলে মই তাতে পিন্ধা সেইকাৰণে শাড়ীবিলাক মই তলতে ৰাখিলো তলত মানে হেৰি কৰি কাৰণ এইবিলাক ইমান ইউজ নহয় যেহেতু আৰু যিবিলাক মোৰ ইউজ হয় এতিয়া ঠাণ্ডাত পিন্ধিম সেইকাৰণে মই এই কাপোৰবিলাক ওপৰত ৰাখিছো কাৰণ ওপৰত স্পেচটো বহুত বেছি হয় আৰু তলত স্পেচটো ইমান বেছি নহয় আৰু মোৰ শাড়ী মেখেলা চাদৰ যিমান এইবিলাকত ইমান স্পেচ নালাগে সেইকাৰণে মই সেইবিলাক তলত ৰাখি আছো। আৰু কি হয় জানানে মই কেতিয়াবা ইমান মানে দিগদাৰ হৈ যায় কতবা যোৱা হলে কাপোৰবিলাক খুজিয়ে পোৱা নাযায় বহুত মানে দিগদাৰ হৈ যায় সেইকাৰণে সব মানে কেতিয়াবা কি হয় মই সুট এটা দুপাট্টা খুজি নাপাও কেতিয়াবা পেন খুজি নাপাও এনেকুৱা হৈ যায় কাৰোবাৰ এনেকুৱা হয় নেকি মোৰ লগত এনেকুৱা বহুতবাৰ হৈ যায় আৰু কেতিয়াবা মানে যেটো পিন্ধিব বিচাৰিম সুটৰ দুপাট্টা খুজি মানে মৰি যাও আৰু দুপাট্টা খুজি নাপাও। মোৰ ইয়াতে এনেকুৱা আছিল হিদিনা মই শল বিচাৰি আছিলো শলটো বিচাৰি পোৱা নাই সেইকাৰণে মই গোটেই কাপোৰখিনি ওলাই দিলো আৰু ভাবিলো যে মই এতিয়া কাপোৰখিনি ভালকে সিজিল কৰি ৰাখিম আৰু যিবিলাক ঠাণ্ডা কাপোৰ মোৰ এতিয়া ডেইলি ইউজ হয় সেইবিলাক কাপোৰ মই ওপৰত ৰাখিম আৰু যিবিলাক কাপোৰ ইমান ইউজ নহয় সেইবিলাক মই তলত ৰাখিম সেইকাৰণে গোটেইখিনি কাপোৰ মই তলত নমাই দিছিলো। আৰু আপোনালোকে চাব পাৰে মোৰ মানে বহুত দিগদাৰ হয় আৰু কাপোৰৰ কাৰণে বহুত গালিও শুনিব লগা হয় আৰু হাজবেণ্ডৰ ওচৰত কি কৰিম আৰু আমি লেডিজবোৰৰ এনেকুৱা হয় যিমানে কাপোৰ নহওক কিয় কমেই লাগে পিন্ধাৰ সময়ত খুজিয়ে নাপাওঁ আৰু ইমান কাপোৰ থকাৰ পিছতো মই এটা ড্ৰেছ ডেইলি পিন্ধো সেইটো হাজবেণ্ডেও সেইটো কৈ থাকে কেতিয়াবা কি মানে তোমাৰ ওচৰত ইমান কাপোৰ থৈ কিনে তুমি ইমান শাড়ী আছে ডেইলি পিন্ধিব পাৰা আৰু তুমি এই এটা ড্ৰেছ ডেইলি কিয় পিন্ধা। মই মানে বাহিৰত কেতিয়াবা গ'লে ট্ৰাক শুট পিন্ধি কিনে গুচি যাওঁ এইটোত মানে কি আছে তো ময়ো কওঁ আৰু কমফৰ্টেবল হয় তো ফৌজি বাবুয়ে কি কয় জানানে কি যদি কমফৰ্টেবল হয় তেনেহ'লে শাড়ী কিয় কিনা তেনেহ'লে ইমান বেলেগ ডিজাইনৰ কাপোৰবিলাক কিয় পিন্ধা কমফৰ্টেবল যেটো হয় সেইটোৱে যেটো পিন্ধা সেইটোৱে কিনিব লাগে। তো সেনেকুৱা নহয় ন কেতিয়াবা আমি মানে সেনেকুৱা কাপোৰো পিন্ধিব লাগে যিবিলাক কমফৰ্টেবল নহয় যেনেকুৱা শাড়ীটো আমি এনি টাইম তো পিন্ধিব যিহতে পিন্ধে বেলেগ কথা বাট আমি নিপিন্ধো যিহেতু সেইকাৰণে মানে কেতিয়াবা পাৰ্টিত পিন্ধিবৰ কাৰণে ঠিক আছে বাট ডেইলি পিন্ধিবৰ কাৰণে কমফৰ্টেবল নহয় কাৰণ আমি নিপিন্ধো নহয় ডেইলি সেইকাৰণে তো সেনেকুৱা আৰু কথা হাজবেণ্ডৰ লগত কেতিয়াবা মানে হৈ যায় এনেকুৱা কাপোৰ লৈ কিনে বহুত হৈ যায় বহুত কাজিয়াও হৈ যায় কেতিয়াবা
মোৰ এনেকুৱা কাপোৰ আছে টেগ লগোৱা আছে এতিয়ালৈকে খোলাই নাই আৰু যেতিয়া পচন্দ হয় আৰু লৈ লওঁ কিন্তু পিন্ধো এনেকুৱা নহয় নিপিন্ধো কেতিয়াবা কেতিয়াবা পিন্ধো বাট এনেকুৱা হৈ যায় কাৰোবাৰ লগত এনেকুৱা হয় নেকি মোৰ আলমিৰা সেইকাৰণে আগতে একেলগে আছিল কাপোৰ বাট খুজি নোপোৱাৰ কাৰণে মই এতিয়া ব্লেক কৰি দিলোঁ কাৰণ হাজবেণ্ডে যেতিয়া মোৰ আলমাৰীটো খোলে নহয় কাপোৰ দেখিলে মানে লাগি গ'ল আৰু লেঠা সেইকাৰণে মই মানে মোৰ আলমিৰাটো তাৰ পৰা দূৰত ৰাখোঁ মোৰ কাপোৰখিনি কাৰণ দেখিলে লেঠা লাগি যায় ন সেইকাৰণে বাইদেৱে আপোনালোকৰো চাগে এনেকুৱাই হয় ছোৱালীবিলাকৰ চবৰে লেডিজবিলাকৰ এনেকুৱাই হয় কাপোৰ যিমানেই কিনো যিমানেই হেৰি নহওক কিয় আমাৰ মানে লাগে আৰু নতুন বুলি ক'ব গ'লে কোৱাৰ্টাৰটো চেঞ্জ হোৱাৰ পিছত নহয় মোৰ বহুত কাম বাঢ়ি গৈছে ইমান বাঢ়ি গৈছে ক'ব নোৱাৰা গোটেইখিনি বস্তু মোৰ মানে চিজিল কৰোঁতে লেঠা লাগি গ'ল আৰু মানে চবৰে এনেকুৱাই হয় আমাৰো এনেকুৱা এবছৰ দুবছৰ 3 বছৰ কেতিয়াবা মানে একো ভৰসা নাই আৰু কেতিয়া পষ্টিং আহে কেতিয়া গুচি যাব লগা হয় একো হেৰি নাই বাট কি কৰোঁ আমি যিহেতু এনেকৈ ফুৰি থকা মানুহ হয় সেইকাৰণে মানে গোটেইখিনি বস্তু আৰু গোটেই যিমান লগা বস্তু আৰু গোটেইখিনি বস্তু লগতে আমি ৰাখোঁ এতিয়া মোৰ অৰ্ডাৰটো ৰেডি হৈ গ'ল লাষ্টলৈকে ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ